ये था बीजेपी का खेला सफ्टवेयर जुगे हलनी কৰিছিল ৰিজাল্ট সুপ্ৰিম কোৰ্টত জ্ঞানেশ কুমাৰৰ মুখ থেকেছা নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান প্ৰিয় দৰ্শক আমাৰ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ গুপ্তা এক বৃহৎ কেলেংকাৰীত জড়িত হৈ পৰাৰ পুৰা মাত্ৰাই সম্ভাৱনা দেখা দিছে উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ উত্তৰত তেওঁ এটা কথা কৈছে আৰু উচ্চতম ন্যায়ালয়ৰ সেই প্ৰশ্নৰ উত্তৰটোতেই লুকুৱাই ৰাখিছে এক বৃহৎ খেল উচ্চতম ন্যায়ালয়ত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ গুপ্তাই উত্তৰ দিলে হয় কিন্তু 2023 চনত তেওঁ নিজৰ নিৰ্বাচন আয়োগে কি কাম কৰিছিল আৰু জ্ঞানেশ কুমাৰ গুপ্তাই মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত কি কাম চলি আছে আসলতে 2023 চনৰ পৰা দেশৰ নিৰ্বাচন আয়োগে এটা সফটৱেৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল এই সফটৱেৰটোৱে সমগ্ৰ ভোটাৰ তালিকাখন পৰীক্ষা কৰি ডুপ্লিকেট আৰু ভুৱা ভোটাৰ ক'ত আছে সেইটো চিনাক্ত কৰিছিল আৰু কেনেকৈ এই ভুৱা ভোটাৰ নিৰ্মূল কৰিব পাৰি তাৰ পৰামৰ্শ দিছিল নিৰ্বাচন আয়োগে 2023 চনত এই সফটৱেৰটো ইমানেই ভাল পাইছিল যে ইয়াৰ 100% ডিপ্লয়মেন্টৰ কথা ঘোষণা কৰিছিল আৰু লগতে কৈছিল যে এই সফটৱেৰ ব্যৱহাৰ কৰিলে ভোটাৰ তালিকা সম্পূৰ্ণৰূপে বিশুদ্ধ হ'ব আৰু হেহে এইটো এটা উৎকৃষ্ট সফটৱেৰ কিন্তু বিহাৰত এসআইআৰ চলোৱাৰ ঠিক আগতে এই সমগ্ৰ সফটৱেৰটো ডাম্প কৰা হৈছিল ডাস্টবিনত পেলাই দিয়া হৈছিল ইয়াক বাতিল কৰা হৈছিল ইয়াৰ ব্যৱহাৰ এতিয়াও হোৱা নাই ভোটাৰ তালিকাৰ বিশুদ্ধতা পৰীক্ষা কৰিবলৈ আৰু কোনো ভুৱা ভোটাৰ মৃত ভোটাৰ বা ডুপ্লিকেট ভোটাৰ যাতে তালিকাত নাথাকে তাৰ বাবে এই সকলোবোৰ কাম সম্পন্ন কৰিবলৈ বিএলও ব্যৱহাৰ কৰা হৈছে কোনজন ভোটাৰ প্ৰকৃত কোন ভুৱা কাক আঁতৰাই ৰাখিব লাগে আৰু কাৰ নাম ভোটাৰ তালিকাত ৰাখিব লাগে সেইবোৰ নিজেই পৰীক্ষা কৰিবলৈ ঘৰে ঘৰে বিএলও প্ৰেৰণ কৰা হৈছে কিন্তু এতিয়া যেতিয়া উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা প্ৰশ্ন উত্থাপন কৰা হ'ল আপোনাৰ হাতত সফটৱেৰটো আছিল গতিকে সমগ্ৰ এসআইআৰ প্ৰক্ৰিয়াত ইয়াক ব্যৱহাৰ কৰা নহল কিয় নিৰ্বাচন আয়োগে উত্তৰ দিছিল যে এই সফটৱেৰটো ইমানেই বেয়া যে 2023 চনৰ পাছত ইয়াক বন্ধ কৰি দিয়া হৈছে এই খবৰটো প্ৰকাশ হৈছে ৰিপৰ্টাৰ্ছ কালেক্টিভৰ এক প্ৰতিবেদনত চলিত বছৰৰে গত 8 ডিচেম্বৰ প্ৰতিবেদনখনত কোৱা হৈছে যে ভিডিঅ'টো যিদিনা ৰেকৰ্ডিং কৰা হৈছিল অৰ্থাৎ চলিত বছৰৰ 8 ডিচেম্বৰত প্ৰকাশ পোৱা প্ৰতিবেদনখনৰ শিৰোনাম আছিল উচ্চতম ন্যায়ালয়লৈ ইচিআই ডুপ্লিকেশ্যন সফটৱেৰটো অকাৰ্যক্ষম আছিল আমি স্ক্ৰেপ কৰিলো এই সফটৱেৰটো ইমানেই অকাৰ্যক্ষম আছিল যে নিৰ্বাচন আয়োগে সেইটো আঁতৰাই পেলালে প্ৰিয় দৰ্শক এতিয়া যদি আপুনি বিষয়টো অলপ গভীৰভাৱে অনুধাৱন কৰে তেন্তে দেখা পাব যে এই একেটা সফটৱেৰকে 2023 চনত নিৰ্বাচন আয়োগে উৎকৃষ্ট বুলি বিবেচনা কৰিছিল উৎকৃষ্ট আৰু তেওঁলোকে ইয়াক 100% ৰাইজৰ ওপৰত পৰীক্ষা কৰিব বিচাৰিছিল গোটেই ভোটাৰ তালিকাখনতে এই সফটৱেৰটোকে ব্যৱহাৰ কৰি শুধৰাব বিচাৰিছিল কিন্তু 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল আৰু 2025 চনত যেতিয়া এসআইআৰ অনুষ্ঠিত হৈছিল তেতিয়া ইয়াৰ ব্যৱহাৰ একেবাৰেই হোৱা নাছিল জনতাই এতিয়া প্ৰশ্ন কৰিছে তন্ময় নামৰ এজন ব্যক্তিয়ে প্ৰশ্ন কৰিছে আৰু তন্ময়ে এই খবৰটো শ্বেয়াৰ কৰি টুইট কৰিছে ECI shocking scandal exposed Back in 2023, Election Commission hired revolutionary AI software as ultimate weapon to obliterate duplicate voters from the roll. Revolutionary idea আছিল revolutionary software আছিল যিয়ে সকলো ডুপ্লিকেট ভোটাৰ আঁতৰাই পেলাব পাৰে কিন্তু 2025 চনত সম্পূৰ্ণৰূপে ফ্লপ হৈছিল এইটো কেনেকৈ হ'ল হয় 2023 চনতেই ভুল হৈছিল নহয় 2025 চনত ভুল হৈছিল দুইটা ক্ষেত্ৰতে যে ভুল হ'ব এইটো কেতিয়াও সম্ভৱ নহয় 2023 চনত নিৰ্বাচন আয়োগে উৎকৃষ্ট বুলি ভবা সফটৱেৰটো 2025 চনৰ এসআইআৰত কিয় ব্যৱহাৰ কৰা নহল উত্তৰটো কেৱল মাত্ৰ এইটোৱে হ'ব নোৱাৰে যে নিৰ্বাচন আয়োগে ভাল নাপালে বা নিৰ্বাচন আয়োগৰ পছন্দ নহল বা ভুল প্ৰমাণিত ৰিপৰ্টাৰ্ছ কালেক্টিভৰ প্ৰতিবেদনখনৰ এটা অংশই এইটো প্ৰশ্ন উত্থাপন কৰিছে যে এই এআই সফটৱেৰটো সম্পূৰ্ণ বেয়া বুলি কোনো প্ৰমাণ পোৱা নাই সফটৱেৰটো বেয়া নে ভাল সেইটো সমৰ্থন কৰিব পৰা কোনো প্ৰমাণ নাই বুলি দাবী কৰাটো উচ্চতম ন্যায়ালয়ে কেনেকৈ সম্পূৰ্ণৰূপে মানি ল'ব পাৰে ইয়াতেই প্ৰথম প্ৰশ্ন উত্থাপন হয় ইপিনে আন এজন ব্যক্তি ডক্টৰ মুকেশ কুমাৰে এই খবৰটো পোষ্ট কৰাৰ সময়ত লিখিছে যে জ্ঞানেশ কুমাৰ ডুপ্লিকেট ভোটাৰ ধৰা পেলোৱা সফটৱেৰটোক লৈ হোৱা বিতৰ্কৰ মাজত গভীৰভাৱে জড়িত হৈ পৰিছে শেহতীয়াকৈ সফটৱেৰটো কিয় ব্যৱহাৰ কৰা হোৱা নাই বুলি সোধাত তেওঁ কয় যে এই সফটৱেৰটো ইমানেই বেয়া যে ইয়াক ডাম্প কৰিবলগীয়া হৈছে ডাষ্টবিনত পেলাই দিব লগা হৈছে কিন্তু বাস্তৱ সত্যটো হ'ল 2023 চনত নিৰ্বাচন আয়োগে এই সফটৱেৰটো ইমানেই উপযোগী বুলি বিবেচনা কৰিছিল যে 100% অধিক ক্ৰয়ৰ নিৰ্দেশ দিছিল অমিত শাহৰ পৰা নিৰ্দেশ পোৱাৰ পাছতহে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ গুপ্তাই এই সফটৱেৰটো যে ডাম্প কৰিছিল হেয়া স্পষ্ট
মানুহে এই সমগ্ৰ কাহিনীটোক এইটো দৃষ্টিকোণৰ পৰাহে চাইছে যে যাতে 2025 চনৰ SIRত ৰেগিং কৰিব পৰা যায়, যাতে ভুৱা ভোটাৰ আৰু প্ৰকৃত ভোটাৰ সকলো মিহলি কৰিব পৰা যায়। এইবাবে এই AI ছফ্টৱেৰটো আঁতৰাই পেলোৱা হ'ল। এই AI ছফ্টৱেৰটো কেতিয়াও ব্যৱহাৰ কৰা হোৱা নাছিল, ইয়াক বাতিল কৰা হৈছিল আৰু ডক্টৰ মুকেশ কুমাৰে ইয়াক অমিত শ্বাহৰ নিৰ্দেশৰ সৈতে পোনপটীয়াকৈ জড়িত বুলি কৈছে। ভোটাৰ তালিকাৰ বিসংগতি ঘটোৱাত অমিত শ্বাহ প্ৰত্যক্ষভাৱে জড়িত যেন লাগে। এই সমগ্ৰ বিষয়টোৰ ওপৰত আপোনাৰ কি মতামত অনুগ্ৰহ কৰি আমাৰ কমেণ্ট বক্সলৈ প্ৰেৰণ কৰিব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।